নমস্কাৰ বন্ধুসকল, মোৰ চেনেল ৰাজুজ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এখন নতুন ঠাইলৈ আপোনালোকক লৈ যাবলৈ ওলাইছোঁ। বলক আমি সেই ঠাইখননো কি চাওঁগৈ। আমি কোচি আহি সোমালোহি। ইয়াৰ পিছত আমাৰ এটা ডেষ্টিনেশ্যন আছে। সেই ডেষ্টিনেশ্যনটো অনুযায়ী আমি যিখন বন্দৰ আছে, বন্দৰগাহ, কোচি বন্দৰগাহ, সেই পুৰণিতে শুনি থকা সেই বন্দৰগাহলৈ যাম। তাত ভাস্কো ডা গামাৰ চাৰ্চ আছে, তালৈকো যাম। আৰু আমাৰ হাতত সময় খুব কম, আমি কেৱল 2 ঘণ্টা সময় পাম। আৰু সেই 2 ঘণ্টাৰ ভিতৰত আমি যিখিনি চাব পাৰোঁ সেইখিনি চাই আমি ট্ৰেইনত উঠি দিম। আমি কেৰালাৰ লাষ্ট পাৰ্ট আহি পালোহি। আৰু এই লাষ্ট পাৰ্টত আমাৰ কেৰালা জাৰ্ণি শেষ হ'ব। তাৰপিছত আমি পুনৰ চেন্নাইলৈ গুচি যামগৈ। সিটি অফ কোচি আৰু পুৰণি কোচিন, আৰ্নাকুলাম বুলিও জনা যায়। গোটেইখিনি আৰ্নাকুলাম বোধহয়। আমি বৰ্তমান আছোঁ নিউ কোচিত আৰু গৈ আছোঁ পানীৰে চাবলৈ অল্ড কোচি। আমি এতিয়া কোচিত আছোঁ আৰু এইফালে দেখা পাইছে কোচি। আৰু এখন আমি স্পীড বোট লৈছোঁ। কোচিখনৰ যিকেইটা ঠাই চাব লাগে সেইকেইটা ঠাই আমি চাম। আৰু আজি কেৱল পানীৰ সৈতে আমি খেলি আছোঁ। ইয়াৰ পিছত আমি চেন্নাইলৈ যাব লাগিব। আমি ইয়াৰ ভিউৰ মজাটো লৈ লওঁ। বলক আমি চাওঁ কোচি। নিউ কোচিৰ পৰা অল্ড কোচিলৈ ফেৰীৰ ভাড়া কিমান জানে বন্ধুসকল? মাত্ৰ 3 টকা। ট্ৰেইন ষ্টেচনৰ পৰা ইয়ালৈ 2 কিলোমিটাৰ আৰু তাৰ পৰাও ইয়ালৈকে আহে। আৰু আমি এতিয়া চাম কোচিৰ যিটো পৰ্ট আছে, পৰ্ট চাম। From Assam. Yes. First flight in Kerala. First flight. 42-year-old building. Oh. Which one? This one. Red one. Red one. এই যিটো বিল্ডিং দেখিছে এইটো কোচিৰ হেনো ফাৰ্ষ্ট বিল্ডিং। আৰু 2 লাখ টকাত বনাইছিলে এইটো। 1980ত বনাইছিলে। এতিয়া চাওক ইয়াতে বিল্ডিং 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 বিল্ডিং। এই মেৰিন ড্ৰাইভটো হৈছে 4 কিলোমিটাৰৰ আৰু মুম্বাইৰ মেৰিন ড্ৰাইভ হৈছে 1 কিলোমিটাৰৰ। গতিকে কোচিৰ মেৰিন ড্ৰাইভ মুম্বাইৰ মেৰিন ড্ৰাইভতকৈ ধুনীয়া আৰু দীঘল। Kerala longest river है Mullaperiyar. Total 44 river Kerala. Periyar river, Attamudi lake, Vemanad lake, Bharatapuzha, different lake है. এইটো খুব এক্সপেন্সিভ হাউচ বোট। এইটো Main customer Indian president, Saudi king, Philip Sands, cricket team. এইখন হৈছে 7 ষ্টাৰ হোটেল, Multinational company. লুলো হোটেল। ইয়াৰ যে বাথৰুম আছে সেই বাথৰুমো হেনো সোণেৰে বনোৱা। আৰু ইয়ালৈ চৌদিৰ যদি কোনোবা ছেট আহে আৰবৰ, তেতিয়া তেওঁলোকে থাকে। আমাৰ দৰে লালু পাঞ্জুই ইয়াতে থাকিব নোৱাৰে। ৰাতি 1 ৰাতিৰ কাৰণে 1.5 লাখ টকালৈকে লয়। আৰু 7 ষ্টাৰ হোটেলত এদিন থাকিম, মই এদিন আহি থাকিম। First Bolgati Island, natural. Next man-made island. Artificial island. ब्रिज के कंडीशन ये टेक्निकल प्रॉब्लम या No sir, first bridge, that side ending joining area. The first joining area. Crossing. About this side cutting, right opposite, top side. কেৰেলালৈ আহিলে কোচিৰ ৰাস্তাৰে যোৱাতকৈ বোটেৰে যোৱাটো বেছি ভাল। কাৰণ বোটেৰে গ'লে প্ৰায় বস্তুখিনিয়ে দেখা পায়। আৰু কেতিয়াবা কি হয় যে কোচিৰ ভিতৰত অকণমান সময় নামিব পাৰি, কিন্তু নামিব মানে সেইপিনে সাগৰৰ পিনে নাযায়। তালৈ যাবলৈ এনেকুৱা সৰু নাও লুটিয়াই দিব, গতিকে সেইপিনে যাব নোৱাৰি। আমি তাৰ পাৰে পাৰে গৈছোঁ। আৰু যিটো অল্ড কোচি আছে, অল্ড কোচিলৈ গ'লেও আমি এইটো ছাইডে আহিব লাগে, অল্ড কোচিলৈ। যি নহওক আৰু আমি সিটো ছাইডে এবাৰ যাম। এইখন হৈছে ইণ্টাৰনেশ্যনেল DP ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল পৰ্ট। আৰু এই পৰ্টটোৰ পৰাই বিদেশলৈ মানে বিশ্বৰ বিভিন্ন ঠাইলৈ শ্বিপত বস্তু অনা নিয়া কৰে। ইয়াত কণ্টেইনাৰবিলাক উঠায় আৰু গোটেই কণ্টেইনাৰবিলাকতে ইয়াৰ পৰা যায়। 50% ইণ্ডিয়া আৰু 50% ডুবাইৰ সৈতে টাই আপ আছে। অলৰেডি ইয়াৰ পৰা শ্বিপখন গুচি গ'ল। 2
দুখন চিপ ইয়ালৈ আহে ডেইলি আৰু ইয়াত বিৰাট বিৰাট ট্ৰেইন বস্তু এনেকুৱাকৈ তাৰ পৰা তেনেকুৱাকৈ আনি উঠি ইয়াতে উঠাই লৈ গুচি যায়গৈ আৰু গোটেই পৰ্টটোৰ দীঘলীয়া এটা পৰ্ট কি প্ৰকাণ্ড প্ৰকাণ্ড চাওক ভালদৰে চাওক ভালদৰে সেইফালে ফিচিং নেট আছে আৰু এইখিনি হৈছে আপোনালোকক দেখুৱাইছোঁ এইখিনি হৈছে নৈ আৰু সাগৰৰ মোহনা এইফালে ফিচিং নেট আছে আৰু এইটো হৈছে চৰাই বীচ আপোনালোকে চাওক মই অকণমান দেখুৱাই দিছোঁ এয়া হৈছে 200 বছৰীয়া টেকন'লজিৰে এয়া চাইনিজ যিটো টেকন'লজি আছে চাইনিজ টেকন'লজিৰে ইয়াত মাছ ধৰা হয় আৰু এইফালৰ পৰাই সাগৰ আৰু 20 কিলোমিটাৰ সিপিনৰ পৰা সেইপিনে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ গতিকে আমি ইয়াৰ পৰা ঘূৰিলোঁ এইখিনি হৈছে অল্ড কোচি ফৰ্ট কোচি বুলিও কয় আৰু এইটো আছিলে পৰ্তুগীজসকলৰ কলনি এটা সময়লৈকে পৰ্তুগীজসকলে এইখিনি শাসন কৰিছিলে পৰৱৰ্তী সময়ত ইংৰাজে পৰ্তুগীজসকলৰ পৰা এইখিনি লৈ লৈছিলে ইয়ালৈ ভাস্কো দা গামাও আহিছিলে ভাস্কো দা গামাৰ সেই ঠাইতে আপোনালোকে যদি দেখিছে বগা বগা সেই বগাটো হৈছে ভাস্কো দা গামাৰ আটাইতকৈ পুৰণি সেইটো হৈছে কোচিৰ আটাইতকৈ পুৰণি চাৰ্চ আৰু ভাস্কো দা গামাৰ নাম আপোনালোকে যদি শুনিছে তেন্তে সেই ভ্ৰমণকাৰী বগা ওইটোৱে হৈছে ভাস্কো দা গামাৰ এই কোচিৰ যিটো অল্ড কোচিৰ ঢৌ আহিছে ঢৌ আহিলে ভয়ে লাগে যি নহওক আৰু আমি ঘূৰিলোঁ ইয়াতকৈ বেছি ঘূৰা ভাল নহয় স্বাস্থ্যৰ কাৰণেও বেয়া মুঠতে মজা এটা এক্সপিৰিয়েঞ্চ আৰু সাগৰৰ মোহনা আপোনালোকে জানে সাগৰৰ মোহনাত মানে ঢৌ যদিও অলপ কম হয় তথাপি সাগৰৰ বতাহ যেতিয়া সন্ধিয়া আহিবলৈ লয় ইয়াত ঢৌ আৰু ডাঙৰ হৈ যায় কেৰেলাৰ যাত্ৰা আৰু এতিয়া শেষ কৰিম শেষ ভিউটো আপোনালোকে চাই লওক আৰু এইফালে এখন কিবা কি গৈছে জানো নাজানো এইখন হৈছে পুলিচৰ এইখন পুলিচৰ ইহঁতৰ ট্ৰেফিক ইহঁতে তাতে ঘূৰি আছে ইয়াত মাছ একদম মাছ জঁপিয়াই আছে সাগৰীয় মাছ পুৰা জঁপিয়াই আছে পৰ্যায়ত আমি পালোহি আমাৰ বহুত আৰু নামিব মোৰ চাৰ্জো কমি গৈছে গতিকে মই আৰু দীঘলীয়াকৈ এই ভিডিঅ'টো নকৰোঁ আৰু চাই থাকিব মোৰ এই ব্লগটো আপোনালোকে আৰু দুটা ভিডিঅ' নতুনকৈ দেখা পাব গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব বাই বাই চি ইউ এগেইন